নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো ভিন্ন ৰসৰ কবিৰূপে খ্যাত শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম শৰৎ সমগ্ৰ। শুকুলা ডাৱৰ উৰুৱাই মন ভুলোৱা হাঁহিৰে চন্দ্ৰমা নাচনি হয় এই শৰততে। শেৱালি হৃষ্ট সুদৃশ্য দলিচাত দুবৰিয়ে নিয়ৰৰ মুকুতা পিন্ধি ন কইনাৰ ৰূপ লয় এই শৰততে। কৃষকৰ ঘাম কণাৰে পৰিণত সোণগুটিয়ে হৃদয়ে হৃদয়ে সন্তুষ্টিৰ নিজৰা বোৱাই এই শৰততে। সোণ আৰু সোণটিয়ে ববচা বনে সজা সুকোমল ঘাঁহনিত বসন্তত দুটি মিলি এটি হোৱাৰ সংকল্প লয় এই শৰততে। নাতিশীতোষ্ণ এই শৰততে ৰাসক্ৰিয়া কৰি আত্মা পৰমাত্মাৰ মিলন বাস্তৱায়িত কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। শৰৎ ৰহণীয়া, শৰৎ বৰণীয়া, শৰততে উৰুৱাই দিওঁ শান্তিৰ এজুৰি কপৌ, ধৰাত সিঁচিবলৈ প্ৰেমৰ বৰষুণ। ধন্যবাদ।